আজি আমি দেৰগাঁও নেগেটি শিৱ মন্দিৰৰ বাকৰিত উপস্থিত হৈছোঁ এটা বিশেষ কাৰণত। আমাৰ দেৰগাঁৱৰ নতুনকৈ যিসকলে ইউটিউব কৰি আছে তেখেতসকলক লৈ এটা ইউটিউব ইউনিয়ন খুলিছোঁ। এইটো ইউটিউব ইউনিয়ন খোলা মূল কাৰণটো হ'ল আমি দেৰগাঁৱত বিভিন্ন গঠনমূলক কাম কৰিম, যেনেকৈ গছপুলি ৰোৱা, গছপুলি ৰুলেই নহ'ব, গছপুলি প্ৰতিপালন কৰিব লাগিব, সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ কাৰণে আমি কাম কৰিব লাগিব। বৰ্তমান দেখিছে প্লাষ্টিকে সমাজত কি অপসংস্কৃতিৰ সৃষ্টি কৰিছে। আমি প্লাষ্টিক বৰ্জন কৰাৰ ওপৰত আমি ভাল এটা মেছেজ দিম। আমি সোনকালে দেৰগাঁৱত এখন বাটৰ নাটক, প্লাষ্টিকৰ বৰ্জনৰ ওপৰত এখন বাটৰ নাটক কৰিম। আজি সকলোবোৰ একগোট হৈছোঁ আপোনালোকৰ কাষত। আপোনালোকে যাতে সকলোকে ছাপোৰ্ট কৰক, এটা সুস্থ পৰিৱেশ গঠন হ'লক। আৰু দেৰগাঁৱৰ ৰাইজক, বিশেষকৈ দেৰগাঁৱৰ ৰাইজক মই অনুৰোধ জনাইছোঁ, আজি যিমানবোৰ ইউটিউবাৰ আছে সকলোকে ছাপোৰ্ট কৰক, কাৰণ সকলোবোৰ আমি অসমীয়া ল'ৰা। আৰু এটা কথা কওঁ আপোনালোকক, ইউটিউবৰ পৰা সকলোৱে যিবোৰ পইচা পায় সেইবোৰ আমাৰ ভাৰত চৰকাৰৰ পৰা নাহে, আমেৰিকাৰ পৰা আহে। এটা ভাল কথা আপোনালোকে জানি আচৰিত হ'ব যে আমি 5-6 হেজাৰ কাৰণে এটা কোম্পানীত চাকৰি কৰোঁ, কিন্তু আমাৰ ইউটিউবত আপোনালোকে যদি ভালকৈ কৰে ইউটিউব 40-50 হাজাৰ টকা আপোনালোকে ঘটিব পাৰিব। যিহেতু আমি আমেৰিকাৰ পইচা আনি ভাৰতত নিয়োগ কৰোঁ, ইয়াৰ ফলত বিদেশী মুদ্ৰা আনি আমাৰ দেশৰ আৰ্থিক অৱস্থা টনকিয়াল কৰোঁ। সেইকাৰণে আপোনালোকে যিমান পাৰে সিমান লাইক কৰক, কমেণ্ট কৰক। এইটো কথা নকওঁ আপোনালোকে যে আমাক লাইক কৰিব লাগিব। যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পায়, প্ৰকৃত কণ্টেণ্ট হয়, যদি কাৰো কপি কৰা নহয়, তেতিয়াহ'লে আমাক ছাবস্ক্ৰাইব কৰক। তেতিয়াহ'লে আমি সকলোৱে কিবা কিবি ক'ব এষাৰ। কি কৰিম ভাবিছা? আৰু হয়, আমি সকলোৱে আজি এক হ'লোঁ আজি শিৱ মন্দিৰত, আৰু সকলোৱে মানে একেলগে কামখিনি কৰি যাম। যিখিনি মানে আমাৰ সমাজৰ যিখিনি ভাল কামখিনি, বেয়া কামটো নকৰোঁৱেই। আৰু সকলোৱে আমি পণ লৈছোঁ আমি কিছুমান কাম কৰা। আৰু আমাৰ সকলোৰে যিখিনি চেনেল আছে সকলোৱে ডেছক্ৰিপশ্যনত দিয়া হ'ব। আৰু আপোনালোকে জানি ভাল পাব, আমাৰ কোনো এজন ইউটিউবাৰে ৰ'ষ্টিং আচলতে নকৰে আৰু কাৰোক আমি সমালোচনা নকৰোঁ। আমাৰ দেৰগাঁৱত যাতে তেনেকুৱা এটা মানে ব্যৱস্থা নহওক, কোনেও যাতে তেনেকুৱা এটা কাম কৰিবলৈ আগ নাপায়। মানে আমাৰ ভিডিঅ' যাতে আমাৰ ভিডিঅ' চাই কোনো যাতে দুখ নাপায়, কাৰো জীৱনত আঘাত কৰা আমাৰ উদ্দেশ্য নহয়। আমাৰ সমাজৰ কাৰণে কিবা এটা কাম কৰিবলৈ আজি ওলাই আহিছে, সকলোকে ছাপোৰ্ট কৰক। আৰু সেয়াই আপোনালোকে সেয়া দেখিলে, আজি আমাৰ গোটেইগাল লগ পালোঁ। আৰু কিবা ক'ব আপোনালোকে? কিবা এটা কৰক ইউটিউবৰ। আজি ইয়াত আহি ভাল লাগিল, গোটেইবিলাকক লগো পালোঁ। তেওঁলোকে যি তেখেত আহিছে নলবাৰীৰ পৰা, মই নলবাৰীৰ পৰা আহিছিলোঁ। এখেতে যে যিবিলাক কাম কৰিম বুলি কৈছে সেইবিলাক শুনিও ভাল লাগিল। নিশ্চয় আমি কামবিলাক আগুৱাই লৈ যাম, আপোনালোকে খালি আমাক ছাপোৰ্ট কৰিলে। বৰ্তমান মানে অসমৰ ইউটিউব জগতত সুস্থ অৱস্থাত আমি লাগি আছোঁ। তেতিয়াহ'লে সকলোৱে আপোনালোকে ছাপোৰ্ট কৰক। ধন্যবাদ।